আসসালামু আলাইকুম। মই আজি অলপ আপোনালোকৰ লগত এনচিডিৰ বিষয়ে আলোচনা কৰাৰ কাৰণে ভাবিলোঁ। এনচিডি নন কমিউনিকেবল ডিজিজ এইটো কি? এনচিডি নন কমিউনিকেবল ডিজিজ হ'ল অসংক্ৰামক বেমাৰ। এই বেমাৰটো এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ বিয়পি নাযায়, অৰ্থাৎ কমিউনিকেবল নহয়। এই বেমাৰটো শিশু, পুৰুষ, মহিলা সকলো বয়সৰ মানুহকে লক্ষ্য কৰি লয়। এই বেমাৰটো পুৰুষ মহিলা সকলো মানুহৰ আক্ৰমণ কৰে যদিও বয়সীয়াল মানুহবিলাক ইয়াত বেছি স্পৰ্শকাতৰ। আৰু এই বেমাৰটো দুই ধৰণে হয়। এটা হয় বহুত দীঘলীয়া সময়ৰ পিছত মানুহ গম পায়, আৰু এটা কি হ'ল অতি খৰতকীয়া হয়। এই বেমাৰটো মানুহৰ দেহত মনে মনে ক্ষতি কৰে, আৰু এনেকৈ ক্ষতি কৰোঁতে কৰোঁতে কেতিয়াবা 15 বছৰ, কেতিয়াবা 20 বছৰ, কেতিয়াবা 25 বছৰ পিছতো মানুহ নিশ্চিত হয় যে তাৰ শৰীৰত এনচিডি নামৰ এটা ৰোগ বাস পাতিছে। এই ৰোগটো বহুত দীঘলীয়া সময় ট্ৰিটমেণ্ট কৰিব লগা হয়, সেইকাৰণে ই বহুত ব্যয়বহুল হয়। এই ৰোগ যেতিয়া আমাৰ দেহত সোমায়, আমি বা বয়সীয়াল মানুহখিনি বেছিকৈ এনেকুৱাভাৱে জুৰুলা হয়, ইহঁতে কাৰ্যক্ষম আৰু উৎপাদনক্ষম অৱস্থাখিনিত আঘাত কৰে। এই বেমাৰটো শিশু, পুৰুষ, মহিলা সকলোৰে হয় যদিও বুঢ়া মানুহখিনিক লাহে লাহে কি কৰে, মৃত্যু মুখত ঠেলি দিয়ে। এই বেমাৰটো হ'লে আমি চিন্তাৰ কথা হয়, আকৌ চিন্তাৰ কথা নহয়, কাৰণ কিছুমান নিয়ম মেইনটেইন কৰি চলিলে সেই ৰোগবিলাক লাহে লাহে নৰ্মেল হৈ থাকে আৰু মানুহখিনি ভালভাৱে চলা ফুৰা কৰিব পাৰে। আমাৰ সমগ্ৰ বিশ্বত অসংক্ৰামক বেমাৰ যিখিনি মানুহ হৈছে, সেই মানুহখিনিৰ ভিতৰত 4জন মানুহৰ ভিতৰত এজন মানুহ 60 বছৰৰ আগতে মৃত্যুমুখত পৰে। গতিকে আমাৰ চৰকাৰে HWCখিনিত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰখিনিত এনচিডিৰ স্ক্ৰিনিং কৰাৰ ব্যৱস্থা কৰিছে। সিহঁতে কি কৰে, আমাৰ আশা বাইদেউখিনি 30 বছৰৰ ওপৰত যিখিনি মানুহ আছে, সেইখিনি মানুহৰ ঘৰে ঘৰে ছাৰ্ভে কৰি CBAC কমিউনিটি বেছড এছেছমেণ্ট চেকলিষ্ট নামৰ এটা ফৰ্ম ফিল-আপ কৰে। আৰু সেই ফৰ্মখন ফিল-আপ কৰাৰ পিছত সেইটো HWCত জমা হয়, আৰু HWCৰ পৰা মানুহখিনিক মাতি আনি সিহঁতক স্ক্ৰিনিং কৰা হয়, আৰু সিহঁতৰ ৰোগবিলাক আগতীয়াকৈ ধৰা পেলোৱা হয়। ধৰা পেলাই সিহঁতক মেডিচিনৰ ব্যৱস্থা কৰা হয়, আৰু সিহঁতক কিছুমান নিয়ম নীতি শিকাই দিয়া হয়। ইতিমধ্যে আমাৰ আশা ছুপাৰভাইজাৰখিনিক আৰু আশাখিনিক চৰকাৰে বহুত ধুনীয়াকৈ প্ৰশিক্ষণ দিছে, আৰু এতিয়া আমি সেই বিষয়ে প্ৰশিক্ষিত হৈ ৰাইজৰ মাজত কামখিনি কেনেকৈ কৰিব লাগে সেই হিচাপে কৰি আছোঁ। আমাক এই বিষয়ে 5 ধৰণৰ ৰোগৰ ওপৰত প্ৰশিক্ষণ দিছে। সেইটো হ'ল হাইপাৰটেনশ্যন, উচ্চ ৰক্তচাপ, তাৰপিছত ডায়েবেটিছ, মধুমেহ বা ডায়েবেটিছ, আৰু এটা হ'ল অৰাল কেঞ্চাৰ, যিটো মুখগহ্বৰৰ ভিতৰত কৰ্কট ৰোগ বুলি কোৱা হয়, আৰু এটা হ'ল ব্ৰেষ্ট কেঞ্চাৰ, যিটো মহিলা মানুহৰ স্তনত কৰ্কট হয়, আৰু এটা হ'ল চাৰ্ভিকেল কেঞ্চাৰ, যিটো জৰায়ুৰ মুখত হোৱা কৰ্কট বেমাৰ। ইয়াৰ উপৰিও আৰু কিছুমান নন কমিউনিকেবল ডিজিজ আছে, নথকা নহয়। সেইবিলাক যেনিবা হ'ল ইপিলেপচি মানে মৃগী ৰোগ, এজমা, হাঁপানি, তাৰপিছত আছে ৰেছপিৰেটৰী ডিজিজ মানে যিখিনি শ্বাস প্ৰশ্বাসজনিত ৰোগ। এইবিলাক আৰু বহুত ধৰণৰ আছে। এইবিলাক মই আপোনালোকৰ মাজলৈ বেলেগ দিন আলোচনা কৰিম। গতিকে মই আজি এইখিনিতে সামৰণি মৰাৰ কাৰণে চেষ্টা কৰিলোঁ। মই যদি কোৱাত কিবা ভুল ত্ৰুটি হৈছে, আপোনালোকে মোক নিজ গুণে অলপ ক্ষমা কৰিব। ধন্যবাদ।